প্ৰেম বাৰু কিয় এনেকুৱা হয়? না ভালদৰে খাবলৈ দিয়ে, না ভালদৰে শুবলৈ দিয়ে, আৰু বেয়া লগা সকলোবোৰচোন প্ৰিয় হৈ পৰে। এই যে বৰষুণৰ বতৰ, সকলোৰে প্ৰিয় ৰোমান্টিকতাটো মোৰ যে একেবাৰে ভাল লগা নাছিল। কিন্তু এই বৰষুণ যাক আজিকালি মোৰ সকলোতকৈ প্ৰিয়, কিয়নো মোৰ জীৱনৰ প্ৰথম প্ৰেমৰ কাৰণ এই বৰষুণ যাক। টোপাল টোপাল বৰষুণ যাকক এখন হাতেৰে তুমি বাইক চলাই আনখন হাতেৰে মুখত পৰা বৰষুণৰ টোপালবোৰ মচি মচি মোৰ সন্মুখৰে পাৰ হৈ গৈছিলা যে, আৰু সেইদিনাই পৰিছিলোঁ তোমাৰ প্ৰেমত। পিন্ধনত হোৱাইট চাৰ্ট, ফৰ্মেল পেণ্ট, হায়ে নেদেখা হোৱালৈ কেৱল চাই ৰ'লো। নাজানো আৰু কিমান দিন যে এনেকৈ তোমাৰ ভাৱনাত থাকিব লাগিব, আৰু যে কেতিয়া তোমাক দেখা পাম। এইবাৰ দেখিলে নিশ্চয় চিঞৰি চিঞৰি সুধিম, ঐ মিষ্টাৰ হেণ্ডচাম, এবাৰ ভাল পাই চাবানে? মোৰ ভাল পোৱাৰ নিভাঁজ পৃথিৱীখনত এবাৰ খোজ দি চোৱাচোন। পৃথিৱীৰ সমস্ত সুখেৰে তোমাৰ জীৱন জীপাল কৰি তুলিম।